Good morning guys, মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ সৰু বেটিক স্কুল থ'বলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক মই দেখাই আছোঁ আমাৰ এই জোনাই এৰিয়াৰ ৰাস্তা ঘাট বা স্কুল কেনেদৰে খোজকাঢ়ি গ'লে ৰাস্তাবোৰ কেনেদৰে পায় আপোনালোকে চাই থাকিব। আৰু এই লগত মোৰ ডাঙৰ বেটি লগতে ওলাইছে, তাই আজি স্কুল বন্ধ। আৰু আপোনালোকে চাই থাকক, মই আগত আৰু দেখাই গৈ আছোঁ আপোনালোকক। dibo তোমার বেটি গৈ আছে ফাৰ্ষ্ট একদম পটাপট খোজকাঢ়ি গৈ আছে। আপোনালোকে চাই প্লেটফৰ্ম পাইছোঁ আৰু এইখন ট্ৰেইন গৈ আছোঁ। এইফালে লগত মোৰ লগত আহিছে আমাৰ মুনু বাই, আপোনালোকে চাই থাকক। মই আৰু দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক। হাই গাইছ, চাওক এইখন গুৱাহাটী ট্ৰেইন ৰাতি 8:15 যায়। আপোনালোকে যদি নাজানে, জোনাইৰ পৰা গুৱাহাটীলৈ যোৱা ট্ৰেইনো আছে, আহিব। কোন সময়ত যায় মই কৈ দিলোঁ, টাইমটো যাব পাৰিব। আৰু আপোনালোকে চাই থাকক, আমি গৈ আছোঁ খোজেৰে। প্লেটফৰ্ম পাইছোঁহি আৰু বেছি দূৰ নাই। সেইটো প্লেটফৰ্ম পাই গ'লোঁ। চাওক আপোনালোকে চাব, মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু মই আপোনালোকক কি দেখাই গৈ আছোঁ। চাওক এইখন অভাৰব্ৰিজ গাইছ, আপোনালোকে চাই থাকক। ব'লা সোনকালে ব'লা গাইছ, চাই থাকিব মোৰ ভিডিঅ'বোৰ আপোনালোকে। মই নতুন ইউটিউবাৰ, আপোনালোকৰ আগত ভিডিঅ' দিছোঁ। আপোনালোকে চাই লাইক কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব গাইছ। এই আমি স্কুলৰ ওচৰ পাইছোঁগৈ আৰু ষ্টুডেণ্ট গৈ আছে। আমাৰ টিকলু বেটি চব কেনেকৈ খোজকাঢ়ি গৈ আছে, ইমান বৰিং পাইছে বা নক'ব আৰু। গাইজ ফাইনেলি স্কুল পালোহি। এয়া আমাৰ সৰু বেটি ক্লাছ ফ্ৰেণ্ড, এইবোৰে লগৰীয়া। হাই কৈ দিয়া, হাই কৈ দিয়া। হেল্ল' গাইজ, মই থৈ আহিলোঁ স্কুললৈ আৰু ঘূৰি আহি আছোঁ। আকৌ আমি প্লেটফৰ্ম পাম এতিয়া, গৈ আছোঁ। আৰু আপোনালোকক আমাৰ প্লেটফৰ্মৰ অভাৰব্ৰিজখন বগাম মানে যাম আৰু ওপৰেদি। আপোনালোকে ফাইনেলি চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, পালোহি আমি অভাৰব্ৰিজ দিয়া। অভাৰব্ৰিজখন কিমান ওখ দেখিছে। আপোনালোকে আহিব, জোনাইলৈ আহিলে অভাৰব্ৰিজখন বগাব পাৰিব সুন্দৰকৈ। হেল্ল' গাইছ, চাওক আপোনালোকে এইখিনি বাৰু কিমান ধুনীয়া লাগিছে। চাওক তললৈ, ইয়াৰ পৰা যদি মানুহ পৰি যায় কি হ'ব। লগতে শিৱ ভগৱানৰ মন্দিৰ, চাওক কেনেকুৱা ধুনীয়া লাগিছে। চাওক সেই আগলৈ চাওক, সেই পাহাৰখন দেখিছে, অৰুণাচল। তেনেই ওচৰত আহিব গাইজ, আপোনালোকে পাছিঘাটলৈ যাব পাৰিব, ডাঙৰীয়া মন্দিৰলৈ যাব পাৰিব। চাই থাকক কিমান ধুনীয়া লাগিছে।
তললৈ এতিয়া নামি যাওঁ আমি। লিখা পালি এই মালিখনত দেখাই নেকি কেনেকুৱা মানুহতে কম পিন্ধাব লাগিছে নেকি বা 1 কেজি কমি আহিলে নিজে গুচি যায়গৈ নেকি ভৰিখন। ফাইনেলি আমি অভাৰ ব্ৰিজৰ পৰা নামিলোঁ। আচ্ছা গুৱাহাটীতে মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ বিচাৰিছোঁ আৰু লাষ্টত আপোনালোকে ক'বলৈ বিচাৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতেই বহুত শ্বেয়াৰ কৰি দিব। বাই, থেংক ইউ।